দিল্লীত গৈ তেখেতে কিছুমান আপত্তিজনক কথা তাতে কৈছে। তেখেতে কৈ থাকে আসল তেখেতৰ চকিটো থৰক বৰক হৈ আছে। RSSক সন্তুষ্ট কৰাৰ কাৰণে তেখেতে কিছুমান এনেকুৱা বিস্ফোৰক মন্তব্য কৰে। তেখেতৰ কথা শুনি বেলেগ ৰাজ্যৰ ইণ্টেলেকচুৱেল মানুহখিনি হাঁহেও। যোৱাকালি তেখেতে কৈছে মাদ্ৰাছাত পঢ়ি কোনো ডক্টৰ ইঞ্জিনিয়াৰ নহয়, কোনো শিক্ষিত মানুহ নহয়। ভুল কথা তেখেত। ফুল্লি মোৰ মাদ্ৰাছা বেকগ্ৰাউণ্ড। ইয়াৰ পিছত মই দিল্লী ইউনিভাৰ্চিটিত পলিটিকেল ছায়েন্সত মই গ্ৰেজুৱেশ্যন কৰিছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰিছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিত PhD কৰিছোঁ। মই কলেজত পঢ়াইছোঁ, মই ইউনিভাৰ্চিটিত পঢ়াইছোঁ। এতিয়া তৃতীয়বাৰৰ বিধায়ক মই। মাদ্ৰাছাত পঢ়িলে শিক্ষিত নহয়, এই কথাটো ভুল। অসম বিধানসভাৰ আৰু এজন সদস্য আপোনালোকে জানে, হাফিজ বছিৰ আহমদ কাছিমি, ফুল্লি মাদ্ৰাছা বেকগ্ৰাউণ্ড। কটন বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আছিল এটা সময়ত তেখেতে। তাৰপৰা ৰিজাইন কৰি তেখেতে এতিয়া পলিটিক্সত আছে। মাদ্ৰাছাত পঢ়িলে ডক্টৰ নহয়, হেমন্ত বিশ্ব ডাঙৰীয়াৰ এই কথা ভুল। মোৰ কলকাতা চিভিল হস্পিটেলত আহক, MBBS ডক্টৰ হাফিজুৰ ৰহমান, কোৰাণৰ হাফিজ, আমি একেলগে মাদ্ৰাছাত পঢ়িছোঁ। এইবাৰ আজমল ছুপাৰপটিৰ পৰা 5জন হাফিজ ল'ৰা নিট কোৱালিফাইড কৰি MBBSত অসমৰ বিভিন্ন মেডিকেল কলেজত অলৰেডি পঢ়ি আছে। সেইকেইজন গোটেইকেইটা মাদ্ৰাছা বেকগ্ৰাউণ্ডৰ। মোৰ কলকাতা মোৰ এজন ভাগিনী ছোৱালীৰ ল'ৰা হাফিজ নজৰুল ইছলাম, হাফিজ হয়, অসমৰ এটা মেডিকেল কলেজত MBBS পঢ়ি আছে নিট কোৱালিফাইড কৰি। গতিকে মাদ্ৰাছাত পঢ়িলে ডক্টৰ হ'ব নোৱাৰে, ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, IITN হ'ব নোৱাৰে। এইটো তেখেতৰ ভুল ধাৰণা, তেখেতৰ লেক অফ দ্য নলেজ। তেখেতৰ হয়তো এই বিষয়ে তেখেতে ষ্টাডি কৰা নাই বা জানিও বুজিও RSSক সন্তুষ্ট কৰাৰ কাৰণে কৈ আছে। বাকী থাকিল অসমৰ চৰকাৰী মাদ্ৰাছা। তেখেতে চৰকাৰ চলাই আছে, তেখেতৰ হাতত পাৱাৰ আছিল, দাদাগিৰি কৰি তেখেতে বন্ধ কৰিছে। কিন্তু বেচৰকাৰী মাদ্ৰাছাত তেখেতে বন্ধ কৰিব নোৱাৰে। ইছলামৰ ওপৰত এইটো হেমন্ত বিশ্ব ডাঙৰীয়াৰ এটা এটেক, দুৰ্ভাগ্যজনক। আৰু তেখেতৰ এই বক্তব্য গৰিহণাৰ যোগ্য। মাদ্ৰাছা তেখেতে কেতিয়াও বন্ধ কৰিব নোৱাৰে। ব্ৰিটিছে বন্ধ কৰিব পৰা নাই, ব্ৰিটিছে মাদ্ৰাছা বন্ধ কৰিব পৰা নাই। আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি ভাৰতবৰ্ষত বহুত মাদ্ৰাছাৰ সৃষ্টি হৈছিল। দেওবন্দ মাদ্ৰাছা আপোনালোকে জানে 1966 ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি সৃষ্টি হৈছিল। আৰু দেওবন্দ মাদ্ৰাছা হাজাৰ হাজাৰ লাখ লাখ ফ্ৰীডম ফাইটাৰ্ছ সৃষ্টি কৰিছে। শেখুলিন মাহমুদুল হাছান, হুছেইন আহমদ মাদানী, ৰছিদ আহমদ গংগোহী, আশ্ৰফ আলী থানৱী, আপোনাৰ মৌলানা আবুল কালাম আজাদ, মহম্মদ আলী জওহৰ, শওকত আলী, এইসকল, ওবায়দুল্লাহ সিন্ধি, শাহ ইছমাইল শহীদ, এইসকল মাদ্ৰাছা বেকগ্ৰাউণ্ড, একেটা ফ্ৰীডম ফাইটাৰ। অসমৰ আপোনাৰ মৌলানা শেখ আহমদ আলী সাহেব ফ্ৰীডম ফাইটাৰ, মৌলানা আব্দুল হক ফ্ৰীডম ফাইটাৰ, মৌলানা সেকান্দাৰ আলী ফ্ৰম মাদ্ৰাছা বেকগ্ৰাউণ্ড, হি ৱাজ ফ্ৰীডম ফাইটাৰ। এইসকল ফ্ৰীডম ফাইটাৰ মাদ্ৰাছাই জন্ম দিছে, যিসকল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি ব্ৰিটিছক ভাৰতৰ পৰা খেদিছে, ভাৰত স্বাধীন কৰিছে। গতিকে মাদ্ৰাছাত অন্য কোনো শিক্ষা দিয়া নহয়। আপুনি দেখিছে নেকি যে মাদ্ৰাছাত পঢ়া মাদ্ৰাছা বেকগ্ৰাউণ্ডৰ ল'ৰা কোনোবা ড্ৰাগিষ্ট হৈছে? মাদ্ৰাছাই শিক্ষা দিয়ে ড্ৰাগ ইজ হাৰাম, ড্ৰাগ টাচ নকৰিবা। মাদ্ৰাছাই শিক্ষা দিয়ে মদ নাখাবা, তোমালোকে মদ খালে মতলীয়া হ'বা, তোমাৰ দিমাগ নষ্ট হ'ব, ফেফড়া নষ্ট হ'ব। কিন্তু আপুনি দেখিছে নেকি মোৰ নিচিনা বেকগ্ৰাউণ্ড থকা কোনোবা মদ খাই মতলীয়া ৰাস্তাত পৰি আছে? মাদ্ৰাছা বেকগ্ৰাউণ্ড, মাদ্ৰাছা এইখিনি টিচিং দিছে। মাদ্ৰাছা আপোনালোকে দেখিছে নেকি যে মোৰ নিচিনা টুপি দাড়ি থকা কুৰ্তা থকা মানুহ মা দেউতাক মাৰিছে, পিটিছে, কোবাইছে, ঘৰৰ পৰা ওলাই দিছে? মানুহ হিচাপে কোনোবা ভুল ক'ৰবাত হ'ব পাৰে, মই নকওঁ যে 1% হোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ কথা বতৰা অহা নাই। মাদ্ৰাছা মৰেল টিচিং দিয়ে, জেনেৰেল এডুকেশ্যনৰ লগে লগে, জেনেৰেল নলেজৰ লগে লগে মৰেল টিচিং দিয়ে, আধ্যাত্মিক শিক্ষা দিয়ে, যিসকলৰ দ্বাৰা সেইসকল ডকাইত নহয়, চুৰ নহয়, ড্ৰাগিষ্ট নহয়, শৰাবী নহয়, সেইসকল বা আপোনাৰ হত্যাকাৰী নহয়, সেইসকল দেশদ্ৰোহী নহয়।